এইটো কঁঠালৰ মুচি। এতিয়া এইটো কাটি পেলাই কেনেকৈ বনাওঁ এতিয়া সেইটোহে মানে চিন্তা কৰি আছোঁ। বনোৱাটো বাৰু একো নাই, সেইটো হেৰি কৰা নাই, কিন্তু কাটিবলৈ যে যিটো সমস্যা হয় আঠাৰ কাৰণে, আপোনালোকে বাৰু কেনেকৈ কাটে? মই এইটো চিন্তা এটা কৰিছোঁ, সেইমতে বাৰু কৰি চাওঁচোন। আঠাৰ বাবে মই কঁঠালৰ মুচিটো মই সমানে যেনে তেনে দুফাল কৰিলোঁ। দুফাল কৰি এইখন দেখিছে, এইখন কেৰাহীত মানে পানীত দি পেলাই তাতে মানে অলপ মিঠাতেল দিলোঁ, দি তাতে এতিয়া মই অলপ বইল কৰি ল'ম। বইল কৰি লোৱাৰ পাছত আৰু এইটো মানে চিন্তা নাই, আঠাটো তেতিয়া নালাগে, তেতিয়া ধুনীয়াকৈ কাটিব পাৰিম, তাৰপৰা আৰু বনাই আৰু খাব পাৰিম আৰু কোনো চিন্তাই নাই।